চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মই দিনটো কি কৰোঁ তাকে চাওঁ। ৰাতিপুৱা কামখিনি কৰি আজৰি হ'লোঁ। বেটি উঠিলে, এতিয়া বেটি কি কৰিছে চাই। ফুলত পানী দিছে তাই। ইজনী বেটি পঢ়িবলৈ সাজু হৈছে। এটা অনলাইন ক্লাছ হৈ আছে যে, এতিয়া 10টা বজাৰ পৰা আছে অনলাইন ক্লাছ, 11টালৈকে হয়। আকৌ আধা ঘণ্টামানৰ পিছত আকৌ অলপ দেৰি ৰৈ পেলাই ছাবমিট কৰিব লাগে। আজি কি আছে? মই পাকঘৰলৈ যোৱাৰ আগতে অলপমান চাই থৈ যাওঁ, নহ'বা ভালকৈ নাজানে যে, সৰু ছোৱালী নাজানো। এইবাৰ UKG পাইছে। খং দেখিছে নাই সৰু ছোৱালী বুলি কোৱাৰ লগে লগে? নাই নাই দেই, আমাৰ বেটি ডাঙৰ ছোৱালী। এই মোক পঢ়াৰ উপৰিও আকৌ মোক বহুত সহায় কৰি দিয়ে দেই। ৰুটিও বেলিবলৈ শিকিছে, ৰুটি বেলি দিয়ে, তাৰপিছত বাচন ধুই দিয়ে, বিচনা পাৰি দিয়ে, ঢেৰ কাম কৰে আমাৰ বেটিয়ে। আহিছে নি মেছেজ? আহিছে, তেতিয়াহ'লে তুমি ষ্টাৰ্ট কৰা। বহি আছোঁ, অলপ দেৰি চাই পেলাই মই যাম পাকঘৰলৈ। ভাত বনাব হৈছে। এইখন পিছফালে দেখিছে নাই? এইখন মেট্ৰেছ। এইখন শুবলৈ বেলেগ বেয়া, গৰমত বেলেগ বেয়া। সেইকাৰণে উঠাই থৈছোঁ, উঠাই তুলি পাৰি থৈছোঁ। তেতিয়াহ'লে এই পঢ়ক, মই পাকঘৰলৈ যাম, আপোনালোকক দেখাম বাৰু কি বনাওঁ। দেহা ক্লাছ খতম হ'ল নি? আজি কি কৰালে EVS-ৰ? আগতে লিখা, এতিয়া মানে এনেই মুখস্থ কৰিবলৈ দিছিলে, আৰু আজি এইটো কৰালে মৰা চৰাই। ভাল লাগিছেনে? দি নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া, পিকক। এইটো অঁকাইছিলে নি আজি? এইটো কি গম পাইছা নাই তুমি? কি হয় বাৰু এইটো? কি জানিছোঁ, নেশ্যনেল বাৰ্ড হয়নে? আমাৰ কি হয় ভাৰতৰ? এইটো কি? ৰাষ্ট্ৰীয় পক্ষী। মায়ে মোক পঢ়াই কুন্দুলিও কাটি আছে, শাক পাচলি। মোৰ কুন্দুলি বৰ ফেভৰেট হয়, আজি খাম। কাটি আছে কুন্দুলি, ডাঙৰ কুন্দুলি, চব সৰুটো নহয়।
আজি কুন্দুলি কাটিছোঁ, কুন্দুলি ভাজি বনাম। তাৰপিছত মাছ আছে, মাছৰ লগত এটা ধুনীয়া বস্তু এটা বনাই দেখাম দেই আপোনালোকক। দেখাম বাৰু কি বনাম। এতিয়া পাপায়ে আমাক কচু আনিবলৈ দেখিছে নাই, এয়া ছোৱালীক পঢ়াইও থাকিব লগা হৈছে আৰু কামো কৰি থাকিব লগা হৈছে। বৰ ডাঙৰ কুন্দুলি হয় এইটো। আৰু এটা কথা, এইটো কৈ দিয়ে আকৌ, এইটো বজাৰৰ নহয় এইটো কিনা, আমাৰ ঘৰৰ হয়। নহয়, আমাৰ ঘৰৰ হয় এইটো। এইটো কিনা নহয় দেই, এইটো ঘৰৰ হয়। ককাকে কৰা খেতি। ময়ো ৰুইছোগৈ আৰু অকণমান পানী লাগি আছে। মায়ে বৰ ধুনীয়াকৈ কচু দাইল বনাইছে, খাই লওঁ দেই ৰ'ব। কাপোৰ সোমাইছে বাহিৰৰ পৰা, এতিয়া মায়ে কাপোৰ জাপিব, তেতিয়া বাৰু আপোনালোকক দেখুৱাম নহয় বাৰু দেই। কাপোৰ আনিছে কি কাপোৰ আনিছে কি আৰু কাপোৰৰ নাম দেখুৱাম বাৰু। আহা কাপোৰ আনি পানি কাপোৰ চপা আপোনালোকক দেখো। আমাৰ মায়ে কাপোৰ জাপিছে। হৈ গ'ল কাপোৰ জাপি, ওচৰলৈ আহিছে ৰ'ব দেই। এয়া এইটো এটা হৈছে মই টিভি চাই আছো, চব এইটো গান চাই আছো আমাৰ ৰ'ব দেখুৱাইছো। আমি অকণমান বাহিৰলৈ ওলাই আহিছো। আমাৰ পথাৰ দেখিছেনে আপোনালোকে বাৰু? ভাল হয় নহয় জানো, পানী খুব পানী চব বহুত পানী তলতে আছিলে, অলপ ওলাইছে আৰু। আমি এনেই অকণমান আবেলি সময়ত তেতিয়া আমাৰ ওলাই আহিছোঁ। ঘূৰি আহিলোঁ। Why am I looking at you? You're a picture in a frame. I make believe you're next to me, but I know it's not the same. Why am I looking at you? You're a pixel on a screen. You're animating
principal is nowhere to be seen. Why am I lost in a ঘৰ আহি পালোহি মায়ে কেনেকৈ কচু শাক দাইল বনাইছিলে সেইটো আপোনালোকে চাব দেই এতিয়া ৰেচিপিটো মই আপুনি কেনেকৈ বনাইছিলোঁ আপোনাক ভিডিঅ' কৰি থোৱা দিয়া হোৱা নাছিলে কৰি থৈছিলোঁ এতিয়া আপোনালোকক দেখাম চাব কচুৱে নখজাবৰ কাৰণে এনেদৰে হাতত অলপমান মিঠাতেল সানি ল'ব মিঠাতেল সানি যদি কাটে তেতিয়া কচুৱে নখজুৱায় এতিয়া মই কচুখিনি একেলগে গোটাই মিহি মিহিকৈ নাকাটিলেও হ'ব বাৰু কচুৱে খজুৱালে এনেকৈ মিঠাতেল সানি ল'ব যদি মিঠাতেলটো সানি লয় তেতিয়াহ'লে কচুৱে নখজুৱায় পানী মচুৰ দাইল কচু গোটাই লৈছোঁ দাইল বেলেগো দিব পাৰে মচুৰ দাইল নিদিলেও হয় বেলেগ দাইল দিও আপোনালোকে খাব পাৰে বা দাইল নিদিয়াকৈও খাব পাৰে দাইলটো দিলে অলপ ভাল হয় কচুখিনি দি ল'ব কুকাৰত মচুৰ দাইলখিনি দিব তাৰপিছত পানী দিব পানীখিনি নিজে চাই ল'ব নিজৰ ইচ্ছা অনুযায়ী দিব কিমান দিয়ে মই অকণ বেছিকৈ দিছোঁ পানী মানে ডাঠকৈ নাখায় আমাৰ নিমখ আছে হালধি দিব নিমখ দিব আন্ধাজটো আন্দাজমতে দিব কিমান দিয়ে নিমখ হালধিটো ইয়াক কুন্দুলি ভাজি আছোঁ কুন্দুলি মই ছোৱালীয়ে খাই ভাল পায় ময়ো ভাল পাওঁ কুন্দুলিখিনি খাই খালি কুন্দুলিখিনি মই একেবাৰে বেছিকৈ নিসিজাওঁ অলপ অলপ সেই কেঁচা কেঁচা হৈ থাকোঁতেই খাই ভাল লাগে কচু শাক হৈছে আমাৰ চিটি মাৰিছে এইখিনি হৈছে ৰূপচন্দা মাছ আৰু এই মাছখিনি কালি অনা হৈছিলে কালি ৰাতি আনিছিলে মই কচুৰ লগত খাবৰ কাৰণে কেইপিচমান থৈ দিছিলোঁ সেইখিনিকে আজি গৰম কৰি লৈছোঁ মাথাও আছে এই মাথা কেইপিচ দিম কচুত কচু হৈছে এতিয়া আমি এইখিনি ভাজিব লাগিব মই লৈছোঁ নহৰু আপোনালোকে কিমান লয় মই ইয়াত 5 ফুটা লৈছোঁ পিঁয়াজ এটা সৰু চাই
মাছৰ তেলখিনি যোনখিনি আছিলে সেইখিনিতে দিলোঁ। এয়া হৈছে লং, ডালচেনি আৰু ইলাচি, মেথি গুটি একেলগে পিচি পেলাই থোৱা গুড়া, এইখিনি দি লৈছোঁ। এতিয়া ইয়াত টেঙামৰা কাটি লৈছিলোঁ, টেঙামৰা দেখাইছিলোঁ নহয়, টেঙামৰাখিনি তেলত দি পেলাই অলপ ভাজি ল'ম। অলপ দেৰি ভজাৰ পিছত হাতাখনে অলপমান ভাঙি ভাঙি দিব টেঙাখিনি। এইখিনি ভাজি হৈছে। ইয়াত এতিয়া কচু শাক অকণমান দিম, অলপমান দিলেও হ'ব, নহ'বা গোটেইখিনি আপোনালোকে এনেকৈ কেৰাহীত ঢালি পেলাই উতলিবলৈ, মাছ দি উতলিবলৈ দিব পাৰে। কিন্তু মই এইখিনি কেৰাহীত অলপমান দি পেলাই লৰাই অকণমান উতল এটা অহাৰ পিছত আকৌ কুকাৰত একেলগে মিলাই দিম। এইখিনি দেখিছেনে? এতিয়া এইখিনি অকণমান পানী লাগি ধৰে যে, সেইকাৰণে অলপমান পানী দি পেলাই লৰাই কুকাৰত দি দিম। এইখিনি একেলগ কৰিলোঁ। অলপমান লৰাই দিছোঁ গোটেইখিনিৰ লগত মিক্স হৈ যাবৰ কাৰণে। তাৰপিছত এইটো কি কয় জানিছেই নহয়, এইটো অলপ ঘুটনি বুলি কয়। অলপ মানে মিহি হ'বৰ কাৰণে কচুখিনি কিছুমান গোটা গোটা হৈ আছিলে যে, সেইখিনি ভাঙি দিছোঁ। এতিয়া ইয়াত মাথা মাছৰ, ৰূপচন্দা মাছৰ 2 পিচ আৰু মাথা দি দিছোঁ। অলপমান লৰাই দিব লাগে, লৰাই দিব অকণমান মাছটো দিয়াৰ পিছত। এই অকণমান উতলিবলৈ থ'ব, অকণমান উতল এটা অহাৰ পিছতে নমাই দিব। হৈ গ'ল আমাৰ টেঙামৰা আৰু ৰূপচন্দা মাছ দিয়া কচু শাক। মোৰ কিন্তু কচু বেলেগ ফেভৰেট, মই খুব ভাল পাওঁ খাই কচু। আপোনালোকে চাগে এনেকেই খায়। চিম্পুল ৰেচিপি হয়, বনাই খাব বুলি আশা কৰিলোঁ। এই সময়ত আমি ব্লগটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দাবিবলৈ নকৰিব আৰু ছাবস্ক্ৰাইবটো অকণমান বেছিকৈ কৰিব।